5 মিনিট আগত চাই গ'লো এতিয়া বন্ধ খোলা 15 ডেজও হোৱা নাই অৱস্থা নাই মানে ইমান টকা খৰচ কৰি বনাইছে সুইচ কেটাও মানে লাষ্টিং নকৰে আৰু এটো হল বন্ধ কবাত সিঙা কবাত বন্ধ ভিআৰত জাগা নাই সব মেইনটেনেন্স দিয়া ইয়াৰে আধা দি নহয় 70% নহলে 80% বস্তু বেয়া কি বনালে মামা Hello everyone, নমস্কাৰ প্ৰথমতে সবকে বিহু শুভেচ্ছা জনালো আজি হল 14 তাৰিখ মানে গৰু বিহু যিহেতু মই গুৱাহাটীত থাকো মোৰ গৰু নাই সেইকাৰণে মই মোৰ গৰু গাই ওয়াইফ তিৰি গাহৰি যে Because I love danger. ও কিবা নে বাকি কন্টিনিউ কৰো আমি আইছো সোনাপুৰ নহয় টেপেচিয়া বুলি কয় আৰু আমি আইছো সায়েন্স সিটি আমি আহিছো সায়েন্স সিটিত বহুত গাড়ী আছে দে আজি জি ভিৰ আজি বাপৰে যদি আপোনালোকে টিকেটৰ প্ৰাইচ জানিব বিচাৰিছে দেন ইয়াতে ধুনীয়াকৈ গোটেইখিনি লিখা আছে আৰু ফাইনেলি আহি পালো দ্য সায়েন্স সিটি থাক গয়ে হাম ইমান ৰ'দ কালি যে আলমৰটাৰ গৈছিলো তাতে লোকমন্ত্ৰত মই হেয়া ডিটেন হেয়া চাই আহিছো তাৰপিছত তুমি এইমাত্ৰ নামি চামি যোৱাৰ পিছতে দিবা 800 টকা মই দেখছে ফুৰাব আনিছো মই আকৌ ইয়াতে আহি পেলাই ৰ'দত বোলে কলা পৰছে সেইকাৰণে আকৌ মই কিবা ক্লিনিং চিনিং কৰিব 800 টকা পাৰ্লাৰত যাব কাৰণে মই দিব লাগে মই আনিছো কিয় ফুৰাব নানো মই 50 টকা টিকেটৰ নামৰ 800 টকা চুনা লাগিল ঠিকে আছে আমাৰ জীৱন আমি কলা নপৰো তুমি কলা পড়লেও কোনে তোমাক চাব মুখটো চাব ন যায় ওপৰত বহি থাকা তাতে চাই থাকিব তোমাক হয় দি যায় হয় দি যায় কি এইটো কি ৰাস্তা অবে সিটি ওভেল অফিস হোয়াইট হাউসত গৈ আছো আমি ওভেল অফিস পাইছে আৰু এটা বেলেগ বেলেগ বিল্ডিং আছে বিল্ডিং কেইটাৰ নাম ইউৰেকা অডিসি স্ফিয়াৰ বাকিটা অফিস ওয়ার্ম হল এইবোৰ আছে সো বলক আমি এফালে যাম তো সঁচা কথা বহুত ভয়ংকৰ ৰ'দ দিছে চকু খুলিব পৰা নাই সানগ্লাস নহলে মানে চাবই নোৱাৰে এনেকুৱা আৰু ইয়াতে চাওক এই আইচক্ৰীম খাইছে কোনোবা এটা পেলাই থৈ গৈছে আৰু আমি নাই ননসেন্স মানে আইসক্রিম খাইছো ৰেপাৰটো লৈ যা ক'বাত মানে হাইট অফ ননসেন্স জায়গাটা ধুনীয়া আৰু এয়া আমি পালো সায়েন্স সিটি ব্লক করলাম মোৰ ধুনীয়া ফ্ৰেমটো হ'ব দিয়া এটা সাইড দি লাভ নাই ও ভাই কি লাইন আজি কিন্তু এনে বাহিৰে বাহিৰে দেখাম হা কাৰণ সবতে লাইন সবতে ভিৰ গোটেই ভিতৰত আমিও যাব নোৱাৰো আৰু এদিন আহিম ইফালে খোলা 15 ডেজও হোৱা নাই অৱস্থা নাই এই যে দেখি আছিলো কি বা দেখি আছিলো মইতো নাজানো দুডাল অলৰেডি সিঙা এডাল হলে আছে নাই এইটো উদলমি আছে এক টুকুৰা ওপৰত সেইটো কিবাকে আছে আৰু কি হ'ব 15 দিন হোৱা নাই আজি 2 টুকুৰা সেইফালৰ পৰা সোমাই আহি এন্ট্ৰেন্সৰ পৰা প্ৰথম বস্তু হ'ল এইটো আৰু এইটো যদি চাব খোজো ইয়াতে চোৱা সুইচটোৱে নাই কি লেভেলৰ কনষ্ট্ৰাকশ্যন বুজি পোৱা নাই মানে ইমান টকা খৰচ কৰি বনাইছে সুইচ কেটাও মানে লাষ্টিং নকৰে বাচ্চা টিপিবই বাচ্চা টিপিলে ভাঙিবই বাচ্চা বাদ দিয়ে ডাঙৰ মানুহ টিপিলে ভাঙিব যদি কামে নকৰে কি লাভ এইটো কি জাইৰো টাৰ্ণ স্পিন টু ষ্টিয়াৰ আচ্ছা ফলিং উইদাউট ফলিং হা এইটো হ'ল ভাৰ্টিগো মানে ভাৰ্টিগো এক্সপিৰিয়েঞ্চ বুলি লিখা আছে আৰু এইটো হ'ল বন্ধ কবাত সিঙা কবাত বন্ধ ভিআৰত জাগা নাই তো লাভ কি হ'ল আহি পেলাই ইমান যদি ক্ৰাউড হেণ্ডেলে কৰিব নোৱাৰে মানে কি ক'ম আৰু মই কমপ্লেইন নকৰোঁ বুলি মই এক্সাইটমেণ্টত আহিছিলোঁ যে চাম ভাল লাগিব উল্টা একো নাহে চোন ইয়াতে চাব পাৰে টৰ্নেডো কেনেকৈ ফৰ্ম হয় ধোঁৱাটো গৈ কৰিছে এটা ধোঁৱাই চাৰ্কুলেট হৈ আছে কথাটো হৈছে ইমান ক্ৰাউড ন মানুহে নাজানে কি বস্তু কি এক্সপ্লেইন কৰা কোনো নাই এইটো কি হয় এইটোতো লেণ্ড মেপ চোন চেভ দ্য লেণ্ড গাইড দ্য ৱাটাৰ এইটো কৰিম চেঞ্জ কৰাচোন পুখুৰীটো বহলি যাব কেনেকৈ চেঞ্জ কৰিম বালি হয় লাৰি দিয়া হাতেৰে আৰে পুখুৰীটো ডাঙৰ কৰা এনেকে বালি নহয় এইটো কিয় বেলেগ হয় সৰুৱে হৈ গ'ল চোন
এইটো পুখুৰী বনাব জানো এইটো এইফালে হৈছে ডাঙৰ লেজেণ্ডছ নাই নেকি মানে কোনটো কালাৰে কি ৰিপ্ৰেজেণ্ট কৰে লেজেণ্ড নাই লেজেণ্ডে নাই ইয়াতে খালি 100-150 এইবোৰ আছে কি? কিবা বনাইছে ৱাক দা লেণ্ড ট্ৰেডমিল এটা আছে কিন্তু বন্ধ ইয়াতে কিবা আছে জায়েণ্ট হুইল বস্তুটো কি হয় ভিতৰত সোমালে আচ্ছা Can you figure out what portion of the wheel is actually there? What happens when you change the can- angle? ক'ত ভিতৰত সোমালে গম পাম when you সোমাই চাওঁ। change your angle সোমাই পেলাই চাওঁ একো বেছি একো নাই পোৱা অনেষ্টলি নিজৰ চেল্ফি লৈ আহক ইয়াতে কি আছে দেখাওঁ এচি আছে এইটো ভাল গৰমখনত এডালো এয়া চা এইটো কি বন্ধ নে ছিঙি আছে ছিঙি আছে এয়া চিঙা এইটো ছিঙি আছে আৰু এটা বস্তু চাব আহিলোঁ এইটো হ'ল এইটো কিবা এটা যোনটো বন্ধ নামটো আছে ৰিপলছ আৰু এইটো হ'ল বন্ধ যেনেকৈ বাকী চব বন্ধ এই ওপৰত ক'ৰবাত ছিঙি আছে দুটামান জেগাত বাছ বঢ়িয়া ভাৰ্টিগো টানেল খোজ কাঢ়িব লাগে আৰু ইয়াতে টেকনিকেলি মাথা ঘূৰাব লাগে গৈ চাওঁ হা বহুত হৈছে? বেছি ভিৰ ভিৰটো ভিৰে অলপমান হয় এফেক্ট অলপ হয় ন অলপ বেছি টাইম থাকিলে হয় কিন্তু এতিয়া মই হালি আছোঁ ইফালে এনেকুৱা লাগি আছে ময়ো এনেকৈ গৈ আছোঁ এতিয়া কিন্তু মাথা ঘূৰাইছে এতিয়া কিন্তু মাথা ঘূৰাইছে বেয়া মাথা ঘূৰাইছে এইফালে চা অলপ টাইম থাকা সঁচাকৈ ঘূৰি যোৱা নাই নাই ঘূৰা মা কচম একো ঘূৰা নাই আমি চিধা আছোঁ এইটো ঘূৰি আছে এনেকৈ এটা এনিমেশ্যন কৰিছিল ন বেকগ্ৰাউণ্ডটো গৈ থাকে নাই, কেৰেক্টাৰ হৈ ঘূৰিছোঁ, আমি থাকে ঘূৰিছোঁ, নাই ঘূৰা গ্ৰেভিটি ক'ত যাব ঘূৰিলে তুমি উল্টি নপৰিলা হয় নেকি বাহিৰত চা পৃথিৱীখন চিধা আছে বৰ ফিজিক্সৰ লগত আহিলোঁ বোলা তুমি যদি ঘূৰিলা হয় গ্ৰেভিটিৰ কাৰণে পৰি গ'লা হয় বা ষ্টিল এইফালে পৰো লাগি আছে এই বস্তুটো চোৱা এনেকৈ গৈ গৈ আছে সেইটো যোৱা নাই নাই যোৱা আমি আমাৰ বডি হিলি আছে এতিয়া ব্ৰেইন মানে কনফিউজ হৈ আছে চলো ভাই চাহাব উইণ্ড' টু স্পেচ এতিয়া স্পেচত সোমাওঁ স্পেচ কোনোবা আছে নেকি স্পেচত বহুত মানুহ দিয়া নাই। স্পেচ অভাৰ ক্ৰাউডেড একচুৱেলি চব ফালৰ পৰা সোমাই ন স্পেচ মে মংগল সেইফালৰ পৰাও সোমাই এইফালৰ পৰা সোমাই বাদ দিয়া নাচাওঁ ৰ'বা চাই যাওঁ চাই যাওঁ নেকি? সিহঁতো দিয়া। লাও এণ্ট্ৰি এক্সিট বুলি নাই চব ফালৰ পৰা সোমাই চব এইটোৱে বেয়া আহিছে আহা একো নাই দে পিছৰ লাইট আহিলে কি কৰিম পৰ্দাখন আহিব লাগিব ডাৰ্ক হ'ব লাগিব পৰ্দাখন টানি দিয়ক ইনফিনিটি অ'কে ৰীল খোপাত এনে হাইপ হাইপটো সঁচা বনাই হাইপ দিয়ে বনাইছে বস্তু তেনেকৈ একো মানে কাম কৰা বস্তু নহয় মানে আধা আধি বস্তুটো কামেই নকৰে এইটো যেনেকৈ এই বস্তুটো দেখাইছে পৰ্দা চব দিছে পৰ্দা আধাতছে দিয়াৰ বেছি বস্তু ফলত বেয়া গেপে হৈ থাকে এতিয়া মানুহ মানে ক্ল'জ বনাব লাগে দৰ্জা দিব লাগে চাওঁ বেলেগ ফালে চাওঁ সেইফালে খানা তাতে কি ন' আছে ডাউট পইচা খৰচ কৰি বনাইছে আৰু কনষ্ট্ৰাকশ্যন চলি আছে তো পিছলৈ ভাল হ'ব বাট বৰ্তমান আহিব পৰা অৱস্থাত একো নাই when small এইটো কি হয়? motion মাটি, becomes avalanche, big কি? events under দেখাই আণ্ডাৰ দিয়া মেইনটেনেঞ্চ চব মেইনটেনেঞ্চে দিয়া ইয়াৰে আধা আধি নহয় 70% নহ'লে 80% বস্তুও বেয়া কি বনালে মামা এইটো কিহৰ কাৰণে লাইন ইমান এইটো ভিআৰৰ লাইন নে কিহৰ লাইন লং কৰিডৰ এফালে কিবা আছে ইমান লাইন এডভেঞ্চাৰ মানুহ তো আমি এতিয়া লাইন ধৰিছোঁ এডভেঞ্চাৰত সোমাবৰ কাৰণে কি আছে চাওঁ চবৰে এণ্ট্ৰি এক্সিটবোৰ ঠিকমতে নাই এইটো এণ্ট্ৰি এইটোৱে এক্সিট ফুটফলটো যেতিয়া বেছি হ'ব তেতিয়া লাহে লাহে মানুহে মানে ইহঁতে আইডিয়াটো পাব এইটো হ'ল এইটো কি হয় জানা এইটো হ'ল দুৰ্গা পূজাৰ অলপ দামী পেণ্ডেল অঁ সেনেকুৱাই লাগিছে হয় নে নহয় দুৰ্গা পূজাৰ দামী পেণ্ডেল টাইপে লাগিছে ইহঁতে অলপ ভাল লাগিছে এইফালে এইটো ইয়াতে আছে ইয়াতে আছে আপুনি বহি পেলাই ফটো উঠিব পাৰে আৰু নিজৰ ফেচটো চেঞ্জ হৈ যাব মানে বডিটো চেঞ্জ হৈ যাব চৰি দ্য অডিচি অফ আদাতছে এক্সিষ্টেন্স বস্তু যোনটো চব হ'ল বেয়া। বস্তু বন্ধ নচলে এইটো হ'ল স্কাল্প দ্য ৰিভাৰ ইয়াৰ পৰা প্ৰজেক্ট হৈ পেলাই নদী এটা আহে যোনটো বন্ধ
তাতে থিয় হ'লে এপ্লাই কৰা এক্সপিৰিয়েঞ্চ কৰিব পাৰে কিন্তু ইয়াতে বন্ধ হৈ গ'ল মই য'তে যাওঁ তাতে বন্ধ হয় নেকি কি চাই আছা ইমান টকা খৰচ কৰিছে এনিমেশ্যনটো চলি আছে 10-12 FPS-ত তুমি বুজি নাপাবা মানে ইয়াতকৈ ভাল এনিমেশ্যন এআইৰে হৈ যায় তো বুজি নাপাবা ফটো কেইটামান ফটোশ্বপত দি পেলাই এনেকৈ ওপৰত এটা অভাৰলে চলাই দিয়া মানে মই ভিডিঅ' এডিটৰ সেইকাৰণে জানো অকণমান ভাল কৰিব পাৰিলে এনিমেশ্যন এইটো এনিমেশ্যন আমি সৰুতে চাইছিলোঁ ডিডি মেট্ৰত হবাৰমেন মেকানিজম এইটো ভাঙিছেইচোন কৈ এইটো ভাঙা ঘূৰালে গম পাবা তুমি এই ভাঙা আৰু আমি ইয়াতে আছোঁ ক'ত চায়েন্স কি চায়েন্স চেণ্টাৰত চিটি চায়েন্স চিটিত ক'ত কি ভাঙিছে তাকে দেখাবলৈ তাকে দেখাই আছোঁ যাতে মামাই দেখা পায় মামাৰ ওচৰলৈকে এই ভিডিঅ'টো যায় আৰু সোনকালে যাতে এইবিলাকৰ মেৰামতি কৰে এইটো বন্ধ হোৱা নাই এইটো বেয়াই হ'ল চিৰিয়াছলি তো আৱাজ হৈ আছে ঘূৰাই নাছে আৱাজটো আহি আছে এবাৰ বঢ়িয়া বন্ধ চায়েন্স চিটি খোলা 15 দিনো হোৱা নাই কিন্তু ইয়াতে এইটো কাম কৰা নাই সেইটো কাম কৰা নাই এইটো বেয়া সেইটো বেয়া এনেকুৱা হ'লে বনাই দিও কি লাভ বা বনায়ো কি লাভ চ' সেইটো হয় অডেচি বিল্ডিং অডেচিত যাওঁ আৰু এইফালে স্ফিয়াৰ এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন চাগে বনোৱা হোৱা নাই তো ইয়াতে অডেচিত গৈ চাওঁ কি আছে আমাৰ অহা আধা ঘণ্টামান হ'ল আধা ঘণ্টাত মোটামুটি 12-13টামান বস্তু আছে এটা চালোঁ এই 12-13টাৰ ভিতৰত 4টা চলি আছে 4টামান চলি আছে 4টা-5টা কিবা গণা নাই সেনেকৈ বাকী চব বেয়া ভাঙা বন্ধ এইখিনি চিৰি উঠিব লাগিব এইটো মষ্ট প্ৰবেবলি এস্কেলেটৰ বনাই আছে নেকি এনেকুৱা টাইপ লাগিছে কিতনে মে যায়গা লাখো মে লাখো খা বনচাই এনেকৈ পৰি আছে লাখো খা বিল্ডিঙতে যদি কাম নাই কৰোৰ টকা বিল্ডিঙৰ বস্তু যদি কাম নকৰে লাখো খা বনচাই কি আৰু যদি কোনোবাই খীনাব খুজিছে চায়েন্স চিটিত আহি গ'লে হ'ল আৰু ইমান বগাব লাগে ন খীনায়ে যাম মন্দিৰ ভ্ৰমণ কৰি আছে ন সঁচাকে মস্ত ৰ'দ তাতে এই চিনেমাখন উঠিব লাগে ফাটা ৰ'দ আৰু কথাটো সেইটো নহয় বোলে চালোঁ চাই পেলাই ভাল লাগিলে তেতিয়া ভাল লাগিলে ঐ ভাই 70-80% বস্তু কামেই নকৰে কিয় হয় 50 টকা দি পেলাই লাভ কি যদি ভিতৰত একো কামেই নকৰে VR চাব লাগে মই চিটি চেণ্টাৰত যাম VR এক্সপিৰিয়েঞ্চ ল'ব কিমান চিৰি বগাই আহিছোঁ আৰু চিৰি আছে বগাব আজি বিহুৰ দিনা ক'ত লৈ আনিছা চৰিবা মোক তুমি ক'লা ন ষ্টাৰ্টিঙতে যে গৰু নাই ময়ে গৰু তোমাৰ তো সেইবিলাক ক'ত চৰাবলৈ আনিছা মোক গৰুই পাহাৰ বগোৱা দেখিছা আৰু আছে যদি মই বিদ্যা এক জেগাত ছায়াত ৰখি থাকিম তোমাৰ য'ত মন তাতে গৈ থাকিবা মই আৰু নোৱাৰোঁ আহি পালোঁ দ্য ইউনিভাৰ্ছ স্পেচৰ এইটো এইটো মোৰ ভাল লগা বস্তু এষ্ট্ৰনমি গেলাৰী আণ্ডাৰষ্টেণ্ডিং দ্য ইউনিভাৰ্ছ এষ্ট্ৰনমি গেলাৰীৰ ভিতৰত সোমাই পেলাই দেখিলোঁ যে বহুত মানুহ আছে সেইকাৰণে আপোনালোকক এটা এটাকৈ বস্তু দেখাব নোৱাৰিলোঁ কিন্তু ইয়াতে বহুত বস্তু আছে চাবলগীয়া সেইকাৰণে আপোনালোকে আহিব ধুনীয়াকৈ চাব তথাপি ওপৰে ওপৰে আপোনালোকক অলপ দেখাই গৈছোঁ যে কি আছে চায়েন্স চিটিত আহি এক্সপেক্ট দি আনএক্সপেক্টেড বুলি যে কয় যে সেনেকুৱা হৈছে ভাবিছিলোঁ বহুত ভাল হ'ব এক্সাইটমেণ্টত আহিছিলোঁ কিন্তু উল্টা ডিসএপইণ্টমেণ্টত গৈ আছোঁ কাৰণ ইয়াতে বহুত বস্তু কাম নকৰে এণ্ট্ৰি এক্সিট মানে সেনেকুৱা হৈছে উল্টা পাল্টা বনোৱা বাৰু এইটো বনাই আছে কাৰণে সেনেকুৱা হৈছে কনষ্ট্ৰাকশ্যন চলি আছে পিছলৈ ভাল হ'ব বাট বৰ্তমান চাব লগা একো নাই তেনেকৈ কাৰণ মেক্সিমাম বস্তু বেয়া ভাঙা এষ্ট্ৰনমি গেলাৰীত গৈছোঁ তাতে বহুত ধুনীয়াকৈ বনাইছে চব বস্তু মানে ভালে কাম কৰিছে তাতে একো ভাঙা চাঙা নাই কিন্তু কথাটো হৈছে যে ইমানখিনি বস্তু আছে ইমান মানে ডিপ ফিজিক্স আছে যে বস্তুবোৰ বুজি নাপায় তো কোনোবা গাইড টাইপ মানুহ থাকিলে ভাল আছিল কাৰণ বাচ্চাবোৰ আহি পেলাই চব চুইচ টিপি আছে এইটো লাইট জ্বলে সেনেকুৱা টাইপ বুজি কোনো একো পোৱা আৰু নাই বাচ্ছা মানে মই ভাবোঁ একদম যিবোৰ 5ৰ তলৰ বাচ্ছাবিলাকৰ ফাইভৰতো নহয় মানে ইভেন 10ৰ তলৰ বাচ্চাকেইটাৰো মানে সিমান এটা এটলিষ্ট ক্লাছ 10 বিলাকে পঢ়ি কিনে চাব পাৰে ন বাট class five একদম একদম ক্লাছ 5ৰ বাচ্ছাবিলাকে বা সেনেকুৱা এইজৰ বাচ্ছাবিলাকে একোৱে বুজি পোৱা নাই এনেই জাষ্ট চুইচ বুলি কেনে কিবা কিবি টিপিছে কৰিব তো লাগে কাৰণে বস্তুটো কৰিছে মানে এনেকুৱা বুজি পাব বুজালে বুজি পাব কিন্তু বুজাব কোনে সেইটো কাৰণে মানুহ লাগে গাইড টাইপ লাগে বা প্ৰত্যেকটো ডিভাইচৰ ওচৰত যদি কোনোবা থাকে তেতিয়া মানে বস্তুটো ভাল হয় যে এইটো কাম কৰে এইটো আমাৰ হিষ্ট্ৰী হয় এইটো এনেকুৱা তো সেনেকুৱা পিছলৈ হয়তো হ'ব বাট বৰ্তমান একো নাই চ' ইটছ বেটাৰ পিছত আহক
যেতিয়া ফুল কনষ্ট্ৰাকশ্যন হ'ব সেইফালে এটা বিল্ডিং হোৱাই নাই স্ফিয়াৰ বোলা বিল্ডিংটো যোনটো বনাই আছে চ' সেইখিনি হোৱাৰ পিছত আহিব বৰ্তমান একো নাই তো অনেষ্টলি কম এনেই আহিব পাৰে ফুৰিবৰ কাৰণে বাট হাই হোপছ লৈ নাহিব যেনেকৈ মই হাই হোপছ লৈ আহিছিলোঁ চায়েন্স লাভাৰ ছায়েন্স লাভাৰ মানে মই এষ্ট্ৰফিজিক্স ভাল পাওঁ ফিজিক্সৰ বস্তুখিনি ভাল পাওঁ চাই ভাল পাওঁ বিকজ ফিজিক্স মেক্স দ্য ইউনিভাৰ্ছ তো যি হওক নাই আৰু উপায় নাই আৰু তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে আৰু এতিয়া আমি যাওঁ ভাত খাব এখেতে বোলে মোক ভাত খুৱাব লৈ যায় চ' ভাত খাবলৈ যাওঁ